নমস্কাৰ, মই pranjal phukone pranjal motivator ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেকজন মানুহৰে জীৱনত দুটা সপোন হ'ব লাগে, এটা নোৱাৰিলে আনটো। সাপোজ তুমি ডাক্তৰ হোৱাৰ কথা আছিল, ডাক্তৰ হ'ম বুলি ভাবিছিলা, কিন্তু সেই ডাক্তৰ হোৱাৰ সপোনটো তোমাৰ পূৰণ নহ'ল। তেতিয়া তুমি কি কৰিবা? তেতিয়া তোমাৰ মনলৈ এটাই ভাব আহিব, মই আৰু জীৱনত একো কৰিব নোৱাৰো, মোৰ জীৱনটো শেষ হৈ গ'ল। সেয়ে তুমি আৰু এটা সপোন তাৰ ডাক্তৰ হোৱাৰ লগে লগে আৰু এটা সপোন তুমি লগত লৈ ফুৰিব লাগে। ডাক্তৰ হ'ব নোৱাৰিলে ইটোত মই অলপ ফোকাস দিলে মই যাতে জীৱনত সাকসেসফুল হ'ব পাৰো। সাপোজ তুমি এজনী ছোৱালীক বহুত ভাল পাইছিলা, কিন্তু তাই তোমাক কিবা কাৰণে ঠগি দিলে, তেতিয়া তুমি কি কৰিবা? এজনী ছোৱালীৰ কাৰণে তুমি জীৱনটো ধ্বংস কৰি দিবা নেকি? সেয়ে আৰু এজনীৰ লগত তলে তলে লাইন এটা মাৰি থাকিব লাগে। সেয়ে প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন মানুহৰ এই পৃথিৱীত থকা প্ৰত্যেকজন ব্যক্তিৰে দুটা সপোন হোৱাটো অতি দৰকাৰ।